back to my channel Sona's Table. আশা কৰিছো guys আপোনালোক সকলোৱে ভালে আছে কুশলে আছে মই যেনিবা ভালে আছো আজি আকৌ এটি নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজি একচুয়ালি হল ভিডিও প্লাস আনবক্সিং ভিডিও হয় পাৰ্পলৰ হল ভিডিও এটা আপোনালোকলৈ আগবঢ়াম এতিয়া সো আশা কৰিছো guys আপোনালোক সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু যিবিলাকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো হিট কৰিব আৰু আপোনালোকে যদি বিচাৰি মোক ইনষ্টাত ফলো কৰিব পাৰে মোৰ ইনষ্টা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু স্ক্ৰিনতো দি দিছো মই আপোনালোকে হয়তো পাৰ্পলৰ বিষয়ে জানে গাইস পাৰ্পল হৈছে এটা বিউটি শপিং Purplle হৈছে এটা বিউটি শপিং এপ যদি আপোনালোকে ছোৱালী হয় তেতিয়া হলে যদি এতিয়ালৈকে যদি পাৰ্পলত শপিং কৰা নাই তেতিয়া হলে আপোনালোকে বহুত ডাঙৰ লাইফৰ এটা ভুল কৰিছে মইতো এতিয়ালৈকে পাৰ্পলত বহুত শপিং কৰিলো বহুত মানে ধুনিয়া ধুনিয়া প্ৰডাক্ট মানে মেকআপৰ তাৰ পিছত moisturizer shampoo everything মানে ছোৱালীক যিখিনি প্ৰয়োজন হয় মানে ছোৱালী এজনী ধুনিয়া হ'বলে সো সেইখিনি সকলোখিনি বস্তুৱে তাত পোৱা যায় এসেসৰিজ নাপাব আপোনালোকে বা জুৱেলাৰী হেবিলাক টাইপ নাপাব কিন্তু মেকআপৰ পৰা আদি কৰি মানে শ্যাম্পু কন্ডিশনাৰ এভৰিথিং মানে সব পাব আৰু তাত আৰু লৰাবিলাকৰো তাত থাকে সো আপোনালোকে যদি ছোৱালী হয় তেতিয়া হলে এতিয়াই যাওক আৰু পাৰ্পল এপটো ডাউনলোড কৰি লওক আৰু লগতে শপিং কৰক মানে মজা মজা শপিং কৰক আৰু সো গাইস বেছি দেৰি নকৰো এতিয়া ভিডিওটো স্টাৰ্ট কৰি দিও মই এতিয়ালৈকে একচুয়ালি আনবক্সিং কৰা নাই দিনতে আনিলো বাট আনবক্সিং নাই কৰা মই কিন্তু বহুত এক্সাইটেড হৈ আছো আনবক্সিং কৰিব কাৰণে বাট ভাবিলো মই আপোনালোকৰ আগতে আনবক্সিং কৰিম হেতু কাৰণে মই মানে এনেকৈ ৰাখি থৈ দিছো আৰু এতিয়া মই আনবক্সিং কৰিবলৈ লৈছো আৰু লগতে তো কেচি এখন লাগিব এটো মোস্ট ইম্পৰ্টেন্ট নহলে কেনেকৈ খুলিম ন হেতু কাৰণে সো এতিয়া মই আনবক্সিং কৰিম আৰু গাইস পাৰ্পলত সদায় মানে সেল চলিয়ে থাকে আপোনালোকে মানে যদি হাজাৰৰ ভিতৰত মানে শপিং কৰে দেন আপোনালোকে মানে ফ্ৰী পাবয়ে গিফট ভাল ভাল গিফট ফ্ৰী পায় আৰু আপোনালোকে তাত এলিট মেম্বাৰশিপ বুলি আছে তাতেও জয়েন হ'ব পাৰে 1 ইয়াৰৰ কাৰণে বা 2 ইয়াৰ কাৰণে আপোনালোকে যিমানখিনি মানে হেৰি কৰিব পাৰে আৰু ইমান বিলাক এইবিলাক কি দি থৈ দিয়ে নাজানো আৰু এইবিলাক এনে দি থৈ দিয়ে ইমান বিলাক এইবিলাক মানে হেভি কৰিবৰ কাৰণে পাৰ্সেলটো এইবিলাক দি থৈ দিয়ে আৰু নিদিলেও হয় এইবিলাক ইমান বিলাক আৰু কোনবা দিয়ে নেকি আৰু গাইস পাৰ্পলত আপোনালোকে মানে মামা আৰ্থ ওয়াও তাৰ পিছত প্লাম এভৰিথিং মানে আপোনালোকে শপিং কৰিব পাৰিব মানে মোৰ এইকেইটা শপিং মই এতিয়া আপোনালোকক এটা এটাকে দেখাম কি শপিং কৰিছো মই এটা এটাকে আপোনালোকক দেখাম আৰু মই কিন্তু প্লামৰ এইবাৰ মই প্লামৰ এটা মানে অৰ্ডাৰ কৰিছো ময়েশ্চাৰাইজাৰ ফাৰ্ষ্টতে আপোনালোকক এইটোকে দেখাম মোৰ ফাৰ্ষ্ট প্ৰডাক্টটো প্লামৰ এইটো গ্ৰীণ টি মেটিফাইং ময়েশ্চাৰাইজাৰ হয় ইয়াৰ মানে প্ৰাইসটো হৈছে 470 তাৰ পিছত নেট ভলিউম হৈছে 50 ml ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাকক দেখো প্লামৰ মানে বস্তুবিলাক ইউজ কৰে সো ময়ো ভাবিলো এটা প্লামৰ ইউজ কৰি চাও অকনমান ইয়াৰ হেৰিটো মানে ৰেটটো অলপমান বেছি হয় বাট তথাপিও মই ভাবিলো অৰ্ডাৰ কৰি চাও কেনেকুৱানো হয় ময়েশ্চাৰাইজাৰকে অৰ্ডাৰ কৰিছো মই এইটো এনেকুৱা টিউব হেৰিত আছে এইটো ওয়াও স্মেলটো ধুনিয়া হয় গাইস এনেকুৱা মানে একদম হোয়াইট কালাৰৰ ক্ৰীমটো ময়েশ্চাৰাইজাৰ হয়তো ইউজ কৰি চাব লাগিব চাও কেনেকুৱা হয় সো এইটো হল মোৰ ফাৰ্ষ্ট প্ৰডাক্টটো গাইস প্লামৰ তাৰ পিছত গাইস সেকেন্ড প্ৰডাক্টটো হল ইমান মানে হেৰি কৰি থৈ দিছে ইমান বিলাক পেক কৰি আহে মোৰ মানে খুলিব দিগদাৰি লাগে তাৰ পিছত গাইস সেকেন্ড প্ৰডাক্টটো হৈছে ভিটামিন সি ফেস ওয়াশ গুড ভাইবছৰ হয় গুড ভাইবছৰ মই মানে ষ্টাৰ্টিংৰ পৰা পাৰ্পলত অৰ্ডাৰ কৰি আহিছো গুড ভাইবছৰ প্ৰডাক্টবিলাক বহুত বেছি ভাল হয় আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে মই এবাৰ ভিটামিন সি ফেস ওয়াশ এটা অৰ্ডাৰ কৰিছো নো পেৰাবেনছ নো মিনাৰেল অইল আৰু লগতে এইবিলাক সব নেচাৰেল হয় সো মোৰ সেকেন্ড প্ৰডাক্টটো গুড ভাইবছৰ ফেস ওয়াশ হয় তাৰ পিছত গাইস থাৰ্ড প্ৰডাক্টটো হৈছে
গুড ভাইবছৰে এইটো হৈছে ubtan insta glow নাইট ক্ৰীম। একচুৱেলি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ নাইট ক্ৰীম এটা অৰ্ডাৰ কৰোঁ। মই ভাবিছিলোঁ প্লামৰ বা কিবা মামাআৰ্থৰ দি দিম, বাট সেইবিলাকৰ অকণমান মানে ৰেটটো বেছি হয়, সেইটো কাৰণে মই এইটো দি দিলোঁ। ইয়াৰ দামটো হৈছে 260, বেছি নহয়। আৰু ফেচ ৱাছটোৰ দামটো কিমান আছিলে ক'ব পাহৰি গ'লোঁ। 215 হয়, 215 টকা। তাৰপিছত এইটো নাইট ক্ৰীম ইয়াতে মানে ubtanৰ হয়, সেইটো কাৰণে মই এইটো মানে অৰ্ডাৰ কৰিছোঁ। গুড ভাইবছৰ প্ৰডাক্টবিলাক বেয়া নহয়। তাৰপিছত গাইছ মোৰ ফৰ্থ প্ৰডাক্টটো হৈছে প্লামৰ আইচৱেৰ বাই কোল কাজল হয়তো। মই প্লামৰ এইবাৰ কাজলৰ এডাল অৰ্ডাৰ কৰি চাওঁ কেনেকুৱা হয়। ইয়াৰ দামটো কিমান আছিলে? ইয়াৰ দামটো 275 হয়। চ' অকণমান মানে দামটো বেছি হয়। মই ইমান দিনে NY বেৰ কাজল ইউজ কৰি আছিলোঁ। এইটোও বেয়া নহয়, এইটো বহুত বেছি ভাল হয়। 110 টকাত চাগে পায় এইটো। আৰু মানে অফাৰত থাকিলে মানে অকণমান কমত পায় আৰু 110 টকা 115 টকা এনেকুৱা টাইপত পায়। বাট মানে এইবাৰ ভাবিলোঁ অকণমান আৰু তাতকৈ ওপৰত দি দিওঁ, সেইটো কাৰণে মানে এইটো দি দিছোঁ এইবাৰ। চাওঁ, এইটোও বেয়া নহয়, মই এইটোও ইউজ কৰিম। মানে এবাৰৰ কাৰণে এইটো ইউজ কৰি চাওঁ কেনেকুৱা লাগে। প্লামৰ হয় যিহেতু, প্লাম বুলি ক'লে মানে অলপমান মানে হেভি ব্ৰাণ্ডেড হৈ যায়। চ' সেইটো। তাৰপিছত গাইছ মোৰ নেক্সট প্ৰডাক্টটো হৈছে গুড ভাইবছৰে ৰ'জ হিপৰ ফেচ মাস্ক হয়। এইটো ফেচ মাস্ক গুড ভাইবছৰ ৰ'জ হিপছৰ ফেচ মাস্ক হয়। আৰু ইয়াৰ প্ৰাইচটো হৈছে 240। এইটো একচুৱেলি মই ফ্ৰী পাইছোঁ গাইছ, মিছা ক'লে কি হ'ব। মোৰ গোটেইখিনি টোটেলি 1076 পৰিছে। বাট তাৰ লগতে মই এইটো ফ্ৰী পাইছোঁ। তাৰপিছত লগতে এইটো এটা ফ্ৰী পাইছোঁ, ষ্টে কুইকিৰ কোকোনাট লাষ্ট, নাজানো আৰু এইটো কি, লিপষ্টিকো নহয় এইটো মানে বেবী লিপছ টাইপৰ হয় চাগে, এনেকুৱা মানে লিপ বামৰ নিচিনা আৰু। বেয়া নহয়, ষ্টে কুইকিৰ হয় যিহেতু বেয়া নহয়। মই জানো ষ্টে কুইকিৰ বহুত ইউজ কৰিছোঁ মই আজিলৈকে, সেইটো কাৰণে গম পাওঁ। আৰু ইয়াৰ দামটো 125 হ'লেও মানে ফ্ৰী পাইছোঁ 125ত, আৰু কি লাগে ন। আৰু এইটো এটা ফ্ৰী পাইছোঁ মই। 3টা বস্তু মই একচুৱেলি ফ্ৰী পালোঁ ইয়াৰ লগত। এইটো দেখাই দি আছোঁ আপোনালোকক। ইমানবোৰ পেকিং কৰি থৈছে, মাথা বেয়া হৈ যায়। এইটো প্লামৰে হয় গাইজ, প্লামৰ বডি লাভিং হেণ্ড ক্ৰীম ট্ৰপিকেল টেংগো। এইটো হেণ্ড ক্ৰীম হয় বুলি কিবা, মই আজিলৈকে হেণ্ড ক্ৰীম ইউজ কৰা নাই। বাট প্লামৰ হয় যিহেতু এইটো ইউজ কৰি চাম কেনেকুৱা হয়। চ' গাইজ মই অৰ্ডাৰ কৰিছিলোঁ 1 2 3 4টা বস্তু অৰ্ডাৰ কৰিছিলোঁ মই। 4টা বস্তু মোৰ এইখিনি 4টা বস্তুতে মোৰ 1076 পৰিছে। আৰু লগতে মই ফ্ৰী পাইছোঁ এই 3টা বস্তু। চ' কিমান মোৰ মানে ঠিকে আছে আৰু একচুৱেলি দামটো বেছিকৈ পৰিছে মোৰ প্লামৰ বস্তু অৰ্ডাৰ কৰাৰ কাৰণে। প্লাম যিহেতু ব্ৰাণ্ডেড হয়, চ' সেইটো কাৰণে মানে অকণমান বেছিকৈ পৰি গৈছে। বাট একো নাই, 3টা বস্তু মই ফ্ৰীও পাইছোঁ, চ' মই ছেটিছফাই। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আৰু লগতে মোৰ প্ৰডাক্টকেইটা যদি আপোনালোকে বিচাৰে, মই ডেছক্ৰিপশ্যন বক্সত লিংক এটা দি দিম। যদি বিচাৰে মানে বাই কৰিব পাৰিব। আপোনালোকে যদি এতিয়ালৈকে পাৰ্পল এপটো ডাউনলোড কৰা নাই গাইজ, ডাউনলোড কৰি ল'ব, এতিয়াই ডাউনলোড কৰিব। কিন্তু যদি ছোৱালী হয় আপোনালোকে প্লিজ ডাউনলোড কৰি ল'ব, বহুত ভাল ভাল প্ৰডাক্ট পাব। আৰু লিপষ্টিক ধুনীয়া লিপষ্টিক পায়। মই এইবাৰ লিপষ্টিক অৰ্ডাৰ নাই কৰা। এইবিলাক লিপষ্টিক, এইবিলাক কাজল, হোৱাইট কাজল, ব্লেক কাজল, এভৰিথিং মই পাৰ্পলতে অৰ্ডাৰ কৰা হয়। চ' কেনে পালে আপোনালোকে ভিডিঅ'টো জনাব। আজিলৈ বাই বাই গাইজ। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম।